এটা হৃদয় বিদাৰক ঘটনা। মঙলবাৰে আবেলি 4টামান বজাত মোৰ বৰতাৰ ছোৱালী ভণ্টিয়ে আকস্মিকভাৱে মৃত্যুক সাৱটি ল'ব লগা হয়। তাইৰ নাম আছিল জোনাকী। সিহঁতৰ এখন সুখৰ সংসাৰো আছিল আৰু সিহঁতৰ মাজত এটি 5মহীয়া কণমানি শিশু আছিল। কিন্তু হঠাৎ তাইক আমাৰ মাজৰ পৰা ভগৱানে চিৰজীৱনৰ বাবে বহু দূৰলৈ আঁতৰাই লৈ গ'ল। কিন্তু কণমানি শিশুটোৰ কথাও ভগৱানে এবাৰো নাভাবিলে। জোৱাই যদি জোৱা বাৰু কেতিয়াও নামাতো দে যতে আছা। কি দুখ কৰিছিলে সেই কণমানি শিশুটোৱে, কি ভুল কৰিছিলে যাৰ কাৰণে আজি মাতৃ স্নেহৰ পৰা বঞ্চিত হ'ব লগা হ'ল। এগৰাকী মাতৃ অবিহনে এজন শিশু কি অৱস্থা হয় আপোনালোকে নিশ্চয় বুজিব পাৰিছে চাগে। আচলতে ভগৱান ইমান নিষ্ঠুৰ হ'ব নালাগিছিল। শিশুটোৰ কথা এবাৰ ভাবি চাব লাগিছিল। এনেকুৱা অৱস্থাত মোৰ ভনী জোৱাই ভাইটিক কেনেকৈ সান্তনা দিম, কি বুলি বুজাম, মই ভাষাৰে প্ৰকাশ কৰিব পৰা নাই। এই পানী কেঁচুৱাতেই মাতৃহাৰা কৰিব নালাগিছিল, আত্মহাৰা কৰিব নালাগিছিল। কিন্তু কি কৰিব, এয়াই হৈছে মানুহৰ জীৱন আৰু প্ৰকৃতিৰ নিয়ম। জন্ম হ'লে এদিন মৃত্যু হ'বই লাগিব, কিন্তু এনেকৈ হ'ব নালাগিছিল। মানুহে কোনেও কাকো ধৰি ৰাখিব নোৱাৰে আৰু কাৰ কেতিয়া ক'ত কেনেকৈ মৃত্যু হয় কোনেও ক'বও নোৱাৰে। আৰু যি কি নহওক, আমি সকলোৱে আশীৰ্বাদ কৰিছোঁ যাতে মোৰ ভণ্টি আত্মাই সদ্গতি পায়, শান্তি পায় আৰু য'তে নাথাকক শান্তিয়ে থাকক, সুখেৰে থাকক। আৰু তাৰ পৰা যাতে তাই আশীৰ্বাদ কৰে তাই এৰি থৈ যায় শিশুটো একো হানি বিঘিনি নোহোৱাকৈ সুখে শান্তিৰে জীয়াই থাকে।